নগাবন্ধা উপপশু চিকিৎসালয়ৰ এক জৰাজীৰ্ণ অৱস্থা। মৰিগাঁও জিলা লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত নগাবন্ধা উপপশু চিকিৎসালয়ৰ চৰকাৰী গৃহবোৰৰ সম্প্ৰতি জৰাজীৰ্ণ অৱস্থাই স্থানীয় ৰাইজৰ চকু কপালত তুলিছে। লাহৰীঘাট পশু চিকিৎসালয়ৰ পৰা বহু দূৰত অৱস্থিত এই উপপশু চিকিৎসালয়টি সম্পূৰ্ণ গ্ৰামাঞ্চলত স্থাপন কৰা হৈছিল। মৰিগাঁও জিলাৰ কৃষিজীৱী অঞ্চলৰ ভিতৰত নগাবন্ধা, গৰৈমালী, ৰাহৈপান, সাপকাটি, বৰচলা, সৰুচলা, বোৱালগুৰি আদি গাঁৱৰ অধিকাংশ কৃষক ৰাইজে পশুধন পালন কৰে। সেই হেতুকে চৰকাৰে পশুধন বেমাৰৰ চিকিৎসাৰ বাবে যদিও ৰাইজৰ সুবিধাৰ্থে দিছিল, কিন্তু আজি বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাই পংগু কৰি দিলে এই চিকিৎসালয়টিক। স্বাস্থ্য পশু চিকিৎসা কেন্দ্ৰ তাৰমানে কেনেধৰণৰ চিকিৎসা সেৱা পাই আছে পশুপক্ষীয়ে? কথাটো হ'ল এইটো এটা স্বাস্থ্য উপকেন্দ্ৰ। এইটো ইয়াতে বৃহৎ এটা অঞ্চল ইয়াত জড়িত হৈ আছে, কিন্তু ইয়াত এজন ডক্টৰৰ প্ৰয়োজন আছিলে। ডক্টৰজন দিয়া নাই চৰকাৰে। এজন হেৰি আছে, ভোটগড়ে এজন আছে আৰু তেখেতে দুজনে মিলি কামটো চলাইছে। কেতিয়াবা যদি আমি ইয়াত আহোঁ, যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু সেইখিনি নাপাওঁ, চৰকাৰে দিয়া নাই বা বিভিন্ন কাৰণত তেখেতে মানে যোগান দিব নোৱাৰে। বহুত কাৰণত আমি ইয়াৰ পৰা ঘূৰি যাবলগীয়া হয়। কেতিয়াবা পৰা তেনেকুৱা অৱস্থা হৈ আছে। এইটো মই 2000 চনত ইয়াত আহিছোঁ, তেতিয়াৰ পৰা এই অৱস্থাই তেনেকুৱা। আপোনালোকে জনোৱা নাই? জনাইছোঁ। কি কয়? জনাইছোঁ মানে তেওঁলোকে প্ৰপ'জেল দিছে। প্ৰপ'জেল দিয়াৰ পিছত মানে ডিৰেক্টৰ অফিচত গ'ল। সেইটো ভাল কণ্ট্ৰেক্টৰ লাগিব, কণ্ট্ৰেক্টৰে কাম কৰিব, সেই কৰিব। আৰু জনোৱাৰ মাজত আমাৰ DBO ছাৰে অৱশ্যে জনাইছে ওপৰত, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ হেৰি হোৱা নাই। এই স্বাস্থ্য সেৱাটোৱে পশু চিকিৎসা কেন্দ্ৰটোৱে কিমান গাঁও সাঙুৰি লৈছে? এইটোত আপোনাৰ এটা বৃহত্তৰ অঞ্চল। কিমান গাঁও হ'ব? ধৰি লওক এই আপোনাৰ হেৰিয়াৰ পৰা আৰম্ভ কৰি পেলাই এই আপোনাৰ গৰৈমাৰীৰ পৰা আৰম্ভ কৰি পেলাই ইফালে একেবাৰে বৰচলা, ৰজাবৰী, গুণাইবৰী, ভেলুবৰী, এই বৃহত্তৰ অঞ্চল বোৱালগুৰি। 1983 চনত স্থাপিত হোৱা এই উপপশু চিকিৎসালয়টিৰ দেৱাল, দুৱাৰ, খিৰিকী তথা টিনপাত ভিতৰৰ আচবাব আদি জহি খহি গৈছে যদিও চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই। এনে পৰিস্থিতিত চিকিৎসাৰ নামত কিমান সুফল লাভ কৰিব সেয়া হৈ পৰিছে চিন্তনীয় বিষয়। স্থানীয় সচেতন ৰাইজে অতি সোনকালে জৰাজীৰ্ণ চিকিৎসালয়টিক মেৰামতিৰ দাবী জনাইছে। লাহৰীঘাটৰ পৰা অলিউল্লাহ খান, গ্ল'বেল নিউজ।